হেল্ল' এভৰিৱান, পল্লৱিতা ৱৰ্ল্ডছৰ আন এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ঘৰতে সহজতে প্ৰস্তুত কৰিব পৰা ব্ৰাইটনিং চ'পৰ প্ৰণালীটো লৈ আহিছোঁ। তাৰ কাৰণে ব্যৱহাৰ কৰা প্ৰতিটো বস্তু আৰু তাৰ পৰিমাণ স্ক্ৰীনতে দি দিছোঁ। এল'ভেৰা জেল, হালধি আৰু নাৰিকল তেলেৰে পেষ্টটো ৰেডি কৰি লোৱাৰ পিছত বেচনখিনিও ইয়াতে মিলাই দিছোঁ। এতিয়া চ'প বেছডোখৰো সৰু সৰুকৈ কাটি লোৱাৰ লগতে চ'প মলটো তেলেৰে গ্ৰীজ কৰি লৈছোঁ। এইখিনি ৰেডি কৰি লওঁ মানে গেছত কেৰাহী এখনত গৰম হ'বলৈ পাতি দিয়া পানীখিনি গৰম হোৱাত চ'প বেছখিনি এটা পেনত লৈ সম্পূৰ্ণৰূপে গলাই ল'ম। এইখিনি গলি যোৱাত মিশ্ৰণখিনি দি চ'প বেছৰ লগত মিলি যোৱালৈকে লৰাই থাকিম। শেষত মৌ আৰু ভিটামিনৰ কেপচুলকেইটা দি গেছটো বন্ধ কৰি দিছোঁ। মিশ্ৰণটো মল্ডত দি 4 ঘণ্টাৰ বাবে একেটা ঠাইতে থৈ ছেট হ'বলৈ দিয়াত মোৰ 4 ঘণ্টাৰ পিছত চাবোন ৰেডি হৈ গ'ল।